নলবাৰীত অশ্ৰু প্ৰতিযোগিতা। অংশগ্ৰহণ 50 গৰাকী খেলুৱৈ। নলবাৰী জিলাৰ বৰ আজৰা চানকচিত অনুষ্ঠিত হয় অশ্ৰু প্ৰতিযোগিতা। বৰ আজৰা চানকচি বাসন্তী মন্দিৰ প্ৰাংগণত এদিনীয়াকৈ অনুষ্ঠিত হয় জিলা ভিত্তিক 8ম বাৰ্ষিক অশ্ৰু প্ৰতিযোগিতা। উক্ত খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে শিক্ষাবিদ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে। ইফালে উক্ত প্ৰতিযোগিতাত নলবাৰী জিলাখনৰ প্ৰায় 50 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অন্যহাতে উক্ত প্ৰতিযোগিতা সুকলমে অনুষ্ঠিত হোৱাৰ কামনা কৰে উদ্যোক্তাসকলে। আমাৰ ইয়াত প্ৰথমবাৰৰ কাৰণে আমাৰ এই অশ্ৰু খেল প্ৰতিযোগিতাখন আৰম্ভ হৈছে। এইটো আমাৰ এটা গৌৰৱৰ কথা। আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনি উৎসাহ উদ্দীপনা পাইছে আৰু খেলটো আমি প্ৰত্যেকে জানো যে খেল অবিহনে মানুহ চলিব নোৱাৰে। খেলটো মানুহৰ আমাৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে আমাৰ স্বাস্থ্য সুন্দৰভাৱে ৰাখে। গতিকে খেলটো আমাৰ অপৰিহাৰ্য অংগ। গতিকে এই খেল আমি আগতেও মই খেল মহাৰণৰ উত্তৰ বাজনীৰ সম্পাদক আছিলোঁ। খেল মহাৰণৰো আমাৰ চৰকাৰে যিটো কাম কৰিছিল সুন্দৰ কাম কৰিছে। তেওঁলোকে আমাৰ গাঁৱত যিবিলাক প্ৰতিভাৱান খেলুৱৈ থাকে তেওঁলোকক বিচাৰি উলিয়াওঁতে সহজ হৈ পৰিছিল। গতিকে ঠিক তেনেদৰে আমাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল বা আমাৰ কণ কণ ছাত্ৰ ল'ৰা ছোৱালীবিলাক যিবিলাক আহিছে তেওঁলোকে সুস্বাস্থ্যৱান হওক, সেইটোৱে মই কামনা কৰিছোঁ। আমাৰ নলবাৰী জিলা এছ'চিয়েশ্যনৰ যিবিলাক স্বীকৃতিপ্ৰাপ্ত ক্লাব, যিবিলাক একাডেমি, য'ত য'ত অনুশীলন আমাৰ চলি আছে, এই অনুশীলন চলি থকাৰ আমাৰ যিকেইটা আমাৰ আছে থমধমা, নলবাৰী টাউন উচ্চ একাডেমি, জাগ্ৰা উচ্চ একাডেমি, তাৰপিছত আমাৰ বাজনী উচ্চ একাডেমি, এই বৰাজৰা উচ্চ একাডেমি, খাটিগুচি উচ্চ একাডেমি, এনেকৈ আমাৰ 8টামান ক্লাব আছে আৰু এই 8টামান স্বীকৃতিপ্ৰাপ্ত ক্লাবকেইটাৰ মাজত আমাৰ এই খেলখন অনুষ্ঠিত হৈছে। কিমান খেলুৱৈ অংশগ্ৰহণ? ইয়াত আমাৰ নলবাৰী জিলা এছ'চিয়েশ্যনৰ এই স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ চাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ, ইয়থ এইখিনি লগ লাগি আমাৰ প্ৰায় 80জনৰ ওপৰত মানে ল'ৰা ছোৱালীৰ খেলুৱৈ। বয়সৰ পৰা প্ৰাধান্য আছে। ইয়াত 7 বছৰ নোহোৱাকৈ খেলিব নোৱাৰে আৰু ইয়াত আণ্ডাৰ 12 আছে বয়সৰ মাজতে, তাৰপিছত আণ্ডাৰ 14 আছে, চাব জুনিয়ৰতে আছে আণ্ডাৰ 12, আণ্ডাৰ 14, তাৰপিছত আপোনাৰ আছে আপোনাৰ জুনিয়ৰ আণ্ডাৰ মানে 17, জুনিয়ৰৰ পিছত আপোনাৰ ইয়থৰ পিছত আপোনাৰ 18 হোৱাৰ পিছত ছিনিয়ৰ, এইখিনি ল'ৰা ছোৱালী মানে এনেকৈ অংশগ্ৰহণ কৰিছে। ইয়াতে পুৰস্কাৰ দিব আপোনালোকে? ইয়াতে আমাৰ ইয়াৰ পৰা যিখিনি খেলুৱৈ হ'ব, ইয়াৰ পৰা খেলুৱৈখিনি যোৱাখিনি আমাৰ চিলেকশ্যন হোৱাৰ পিছত এইখিনি যিখিনি মেডেলপ্ৰাপ্ত ল'ৰা ছোৱালী এইখিনি আমাৰ ষ্টেট খেলিব। ষ্টেট খেলাৰ পিছত ষ্টেটত এটা আমাৰ ডিষ্ট্ৰিক্টৰ পৰা এটা ফাণ্ড এটা যাব। ফাণ্ড এটা যোৱাৰ পিছত ডিষ্ট্ৰিক্টৰ ফাণ্ড এটা যোৱাৰ পিছত আমাৰ তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক খেলুৱৈ খেলিব তেওঁলোকৰ আমাৰ সকলো আমাৰ ভৰণ পোষণ, তেওঁলোকৰ যিখিনি খা খৰচ গোটেইখিনি আমাৰ উচ্চ আছামে বহন কৰিব তেওঁলোকক। নিউজ ডেস্ক ৰিপৰ্ট, নিউ ৰামধেনু।